দেৱালী মানে আমি দেৱালী এইবাৰ এনেকৈ পাতিছো যিদিনাখনে জুবিনাই ন্যায় পায় সিদিনাখনে আমি দেৱালী পুৰাও অল অসম। তো ৰাইজ আজিতো আপোনালোকে জানেই দেৱালী, কিন্তু জুবিন দা নোহোৱাৰ কাৰণে দেৱালীও কিবা মানে ফূৰ্তি মানে নাই আৰু। তথাপি যেখানটি নকল্লি নহয় সেইখানটি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এফালে কলপুলি এটা পুতিছোঁ দুৱাৰ মুহূৰ্তে, আৰু এফালে মালা লাইট লগাইছোঁ। মই আপোনালোকক ভালকৈ দেখাই আছোঁ। এনেকৈ এখানটি মালা লাইট লগাই দিছোঁ, আৰু কিছুমান মালা লাইট তাতে আছে লগাবা আছেই, আৰু এনেকৈ খলা চলা মাৰাই নাই, মানে কৰিবৰ মনেই নাই আৰু। কিন্তু আৰু সন্ধিয়া হৈ আহিল আৰু কিবা কৰিবতো লাগবই নিয়মটো। তো এনেকৈ মালা লাইট চালা লাইট আছে, এফালে দেউতা আছে। দেউতা কি ক'বা জুবিন দা নোহোৱাকৈ দেৱালী? দেৱালী মানে আমি দেৱালী এইবাৰ এনেকৈ পাতিছো যিদিনাখনে জুবিনাই ন্যায় পায় সিদিনাখনে আমি দেৱালী পুৰাও অল অসম। হিন্দু মুছলিম চবেই বোমা ফুটাব, হিলেই দিম। আৰু এফালে মা আছে। মা কি ক'বা জুবিন দা নোহোৱাকৈ এইটো প্ৰথম দেৱালী? কি ক'ম, সেইকাৰণে ভালেই লগা নাই। তাৰপিছত জুবিনে ন্যায় পাক, ন্যায় পোৱাৰ পিছত আমি হিলেই বোমা যদি যি পাওঁ চব মাৰিম আৰু। কিছুমানে আমাক কৈ আছে যে জুবিন দাৰ বিষয়ে, জুবিন দাৰ মানে আমি ন্যায় বিচৰা নাই বোলে, কিন্তু সেইটো নহয়। জুবিন দা যেনেকৈ আপোনালোকৰো এতিয়াও মানে আমাৰ জুবিন দাৰ নিউজ চালি হওক কিবা চালি হ'ল আমাৰো এতিয়াও চকু পানী ওলাই যায়, কিন্তু ন্যায়টো চবেই বিচাৰে, কিন্তু আমিনো কি কৰিব পাৰোঁ। কিন্তু এইটো ভিডিঅ'ত আপোনালোকক এটাই ৰিকুৱেষ্ট কৰোঁ, চবেই জাষ্টিছ ফৰ জুবিন বুলি এটাও হেছটেগ লগাওক। হেপী দেৱালী এইগিলাখান ক'ব নালাগে, অকল জাষ্টিছ ফৰ জুবিন সেইটোৱে কমেণ্ট কৰক। আপোনালোকক এইটোৱেই মই আহ্বান জনাইছোঁ। আমি আৰু দেৱালী বুলি আৰু জুবিনৰ ন্যায়ৰ কাৰণে ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাম, যাতে ভগৱানে বিচাৰ কৰি দিয়ে। তাকেইতো আমি এটাই কথা কৈ আছোঁ, জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলে ৰাজনীতি নকৰে যাতে। কিছুমানে এনেকুৱা হৈছে যে আমি জুবিনৰ ওপৰত যদি ভিডিঅ' বনাওঁ তেতিয়া কিছুমানে কমেণ্ট কৰে যে তহঁতে জুবিনৰ নাম লৈ কেনে পইচা লৈ আছা, ভিউজ লৈ আছা। আৰু যদি আমি সেইটো কথা ভাবি কেনে বোলো ঠিক আছে জুবিন দাৰ বিষয়ে ইমানো ভিডিঅ' নবনাওঁতে আৰু ৰাইজে যাতে বেয়া পাইছি, আমি যাতে জুবিন দাক লৈ পেলাই পইচা লওঁ বুলি ভাবছি আমি ভিডিঅ' নবনাওঁ, তেতিয়াও আৰু কিছুমানে আহি পেলাই কমেণ্ট কৰে যি তহঁতে বোলে একো এটা মাত দিয়া নাই। এতিয়া কৰোঁ কি সেইটো কওকচোন। সেয়ে আৰু লাষ্টত এটাই ক'ম, চবেই এইটো ভিডিঅ'ৰ তলত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰক। ধন্যবাদ।